অস্ত্ৰগামী দেৱ দিবাকৰ অহা কালি কুৰুক্ষেত্ৰত আকৌ আৰম্ভ হ'ব মহাৰণ আৰু এইবাৰ এই যুদ্ধত নায়ক মই মোৰ ৰথৰ ওপৰত তোমাৰ আশীৰ্বাদৰ হাত থবা আৰু মোৰ অস্ত্ৰৰ ওপৰত তোমাৰ উত্তপ্ত শক্তি প্ৰয়োগ কৰিবা এই সূৰ্য প্ৰণামিয়া কৰ্ণ উঠি হঠাতে কুন্তি তুমি এই ছায়ামায়া পোহৰত সন্ধিয়াৰ পৰত নদীৰ পাৰত মই কুন্তি পাণ্ডৱ জননী কিয় আহিছ মোৰ কাষলৈ তোক উভতাই নিবলৈ পাণ্ডৱ পক্ষলৈ কিয় জানা বাছা মই তোৰ মাতৃ স্তব্ধ হোৱা প্ৰবঞ্চনা তোমাৰ মুখত উঠা নাপাই এই কথা আগতেও মোক কৃষ্ণই কৈছিলে তেতিয়াও মই বিশ্বাস কৰা নাছিলো আৰু আজিও তোমাৰ মুখৰ এই দৈত্যবাণী মই বিশ্বাস নকৰো নহয় বাছা তই বিশ্বাস কৰ বাছা তোৰ পিতৃ হৈছে গগনত উদ্ভাসিত হোৱা সূৰ্যদেৱ তই সুতপুত্ৰ নহয় অ বাছা তই সূৰ্য পুত্ৰ দুখ নকৰিবি
পানীত ভহাই দিওঁতে তোমাৰ সেই মাতৃৰ হৃদয়খন এবাৰো কঁপি উঠা নাছিল নে? তাতকৈ সেই শিশুটিক তেতিয়াই মাৰি নেপেলালা কিয়? তেতিয়া হয়তো আজি সেই শিশুটি কাৰো ঘৃণাৰ পাত্ৰ হ'ব নালাগিলেহেঁতেন। আৰু এতিয়া আহিছা পৰিচয় ধ্যানেৰে এই কৰ্ণক হত্যা কৰিবলৈ। আঁতৰি যোৱা এই মাতৃক এৰি থৈ কৰ্ণ আঁতৰি কান্দি কুন্তি দেৱী কলৈ গুচি গলি Holy